নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা বস্তু শিকাম। মানে কথাটো হ'ল এই যে আমি মানে ইউটিউবৰ যে চেনেলৰ বেনাৰ বুলি কওঁ, চেনেলৰ বেনাৰ, তো এইটো মোৰ এটা বেলেগ চেনেল হয়। ইয়াত খালি ষ্টেটাছ ভিডিঅ' আপলোড কৰা হয়। চ' ইয়াতে চাব পাৰি ডিংকু ক্ৰিয়েশ্যন আছামিজ এণ্ড হিন্দী হোৱাটছআপ ষ্টেটাছ। এই ওপৰৰ যে এইখনতে আছে, এইখিনিৰ কথা কৈছোঁ মই, চেনেলৰ বেনাৰ। এইখিনি কেনেকৈ বনাব পাৰি, চ' এইটো আমি আজি শিকিম। ত' ইয়াত কেনেকৈ লগোৱা হয়, কি কৰা হয়, চব শিকিম। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এইটো কৰিবলৈ আপোনালোকক এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব, যিটোৰ নাম পিক্সেল লেব। এইটো এপ্লিকেশ্যন পিক্সেল লেব। চ' এইটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। তলত লিংকটো মই দি দিম বাৰু। তো ব'লকচোন এটা বনাই চাওঁ ন কি, চেনেলৰ বেনাৰ বনাই আপোনালোকক দেখাই দিম বাৰু। তো ইয়াত এনেকৈ আহিব ফাৰ্ষ্ট ইণ্টাৰফেচটো। তো এইটো ডিলিট কৰি দিব পাৰিব, ডিলিট কৰি লওঁ। তো ইয়াত এখন এতিয়া আমাক পিকচাৰ লাগিব। মানে এতিয়া ফাৰ্ষ্টত থ্ৰী ডট আছে, ইয়াত থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত ইমেজ চাইজ বুলি থাকিব, ইমেজ চাইজত ক্লিক কৰিব। তো ইয়াত কাষ্টম হৈ আছে, কাষ্টমটো এতিয়া আপোনালোকক ইউটিউব স্কুৱাৰ থাকিব, প্ৰফাইল পিকচাৰ স্কুৱাৰ থাকিব, ইউটিউব চেনেল বেনাৰ, এইটোত ক্লিক কৰিব লাগিব। তাৰপিছত ইউটিউব থাম্বনেইল বনাব পাৰিব, এইটোৱে পাৰে ফেচবুক কভাৰ আৰ্ট। তো আমাক লাগে ইউটিউব চেনেল বেনাৰ। তো ইয়াত ক্লিক কৰিলোঁ, অ'কে কৰিব লাগিব। ইমানকণে চেনেলৰ বেনাৰ থাকে। তো এতিয়া আমি ইয়াত এখন পিকচাৰ ল'ব লাগিব। চ' পিকচাৰখন লৈ লওঁ বাৰু। তো পিকচাৰখনৰ লিংকটো মই দি দিম বাৰু তলত। বুকে ইফেক্ট বুলি কয়। চ' এইখন ল'ব লাগিব, অ'কে কৰিব লাগিব। ইয়াত এইটো এনেকৈ মিলাই দিব লাগিব। তাৰপিছত লেয়াৰত ক্লিক কৰি এইটো লক কৰি দিব লাগিব, নহ'লে এইখন মানে হিলি থাকিব। এতিয়া নিহিলে আৰু। চ' ইয়াত আপোনাৰ চেনেলৰ নামটো কি হয়, কুকিঙৰে হয় নে কি হয়, তো এইটো লিখিব লাগিব। তো ইয়াত নিউ টেক্সট কৰি পেলাই এ বুলি আছে তলত, এ। তো ইয়াত ক্লিক কৰিব, পেঞ্চিলৰ আইকনটো ইডিট, ইয়াত ক্লিক কৰিব। তো ইয়াত এনেকৈ ক্লিয়াৰ কৰি পেলাই ইয়াত অসমীয়াত লিখিব পাৰে, ইংলিছত লিখিব পাৰে, যিহেতু লিখক। তো মোৰ চেনেলটো আছে, মোৰ এটা বেলেগ চেনেল আছে ডিংকুছ ব্লগ বুলি, ভিডিঅ'বোৰ চাব দেই। তো এনেকৈ লিখি তাৰপিছত প্লিজ ছাবস্ক্ৰাইব। তো এনেকৈ লিখি অ'কে কৰি পেলাই ইয়াত এইটো বঢ়াই ল'ব পাৰে। এনেকৈ বঢ়াই পেলাই ইয়াত চাইজ আছে, আৰু চাইজত ক্লিক কৰিব। তো এনেকৈ সৰু ডাঙৰ কৰিব পাৰে। তো অ'কে কৰিব। কালাৰ লাগে, কালাৰটো ল'ব। ইয়াত মই লৈছোঁ হালধীয়া। তাৰপিছত এইটো চেঞ্জ কৰিব পাৰে ৰিচেণ্টত। এইটো ডেনিয়েল ব্লেক বুলি থাকিব, এইটোত ক্লিক কৰিলে অলপ ভাল লাগে আৰু। চ' এনেকৈ আহিব। তাৰপিছত এইটো অলপ ডাঙৰ হৈ আছে, চ' থাকিবলৈ। তাৰপিছত ষ্টক বুলি আছে, ষ্ট্ৰক বুলি আছে, ষ্ট্ৰকত ক্লিক কৰি পেলাই এইটো অফ হৈ আছে, এইটো অন কৰি দিব। তাৰপিছত অ'কে কৰি দিব। আৰু শ্বেড' কৰিলে এইটো অফ হৈছে, এইটো অন কৰি দিব। তো এইটো মানে অলপ মানে এট্ৰেক্টিভ দেখা হয়। তো তাৰপিছত থ্ৰী ডি টেক্সট লাগে যদি এইটো অন কৰি দিব, ভাল লাগে অলপ। আৰু এইটো 3D ৰোটেটেড কৰি দিলে অলপ ভাল লাগে। চ' এনেকৈ বনোৱা হোৱাৰ পিছত, মই দেখাইছোঁ এইমাত্ৰ, এনেকৈ বনোৱা হোৱাৰ পিছত আপোনালোকে বেছিকৈ বনাব পাৰে ভালকৈ।
বহি পেলাই অলপ শান্তিকৈ। তো এনেকৈ বনোৱা হোৱাৰ পিছত তো ইয়াত ছেভ এজ প্ৰজেক্ট থাকিব, ছেভ এজ ইমেজ থাকিব। ছেভ এজ ইমেজত তলৰটো ক্লিক কৰি পেলাই তো ছেভ টু গেলাৰী অপশ্যনটোত ক্লিক কৰি দিব। তো গেলাৰীত ছেভ হৈ যাব। তাৰপিছত আমি শিকিম এতিয়া। তো এইটো মানে তাত লগোৱা হয় কেনেকৈ, চেনেলত লগোৱা হয় কেনেকৈ। তো লগাবলৈ আপোনালোকক ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। তো অ'পেন কৰি ইউটিউবত আহিব লাগিব, ডেস্কটপ ছাইট। ইয়াত 3 ডটত ক্লিক কৰি পেলাই ইয়াত ডেস্কটপ ছাইট বুলি থাকে, ইয়াত ক্লিক কৰিলে আহি যাব। এতিয়া অলপ দেৰি লাগে, উপায় নাই, ইয়াত নেট কম থাকে। চ' এইটো এটা মোৰ চেনেল হয়, ডিংকুছ ব্লগ বুলি। তো ইয়াত যে ফাৰ্ষ্টত এনেকৈ হৈ থাকিব, লেআউট এনেকৈ হৈ থাকিব। এটাই ভিডিঅ' আপলোড কৰিছোঁ। চ' ইয়াত লেআউট থাকিব, ব্ৰেণ্ডিং থাকিব, বেছিক ইনফো থাকিব। তো আপোনালোকে ব্ৰেণ্ডিঙত ক্লিক কৰি দিব। চ' ইয়াত প্ৰফাইল পিকচাৰখন আহিব, তাৰপিছত ইয়াত বেনাৰ আহিব। তো ইয়াত আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এখন ফটো আপলোড কৰিব লাগিব। মানে এইমাত্ৰ যে বনালোঁ সেইখন আপলোড কৰিব লাগিব ইয়াত। এইখন চ' এইখন অলপ ডাঙৰ হৈ গ'ল, আপোনালোকে অলপ সৰুকৈ বনাব লাগিব অলপ, সেইকাৰণে মই সৰু কৰি আছিলোঁ। চ' একো নাই বাৰু, এইখন অলপমান কাটি গৈছে। চ' ডান কৰিব লাগিব, ডান কৰি দিব। তাৰপিছত ইয়াত ওপৰত আছে এই কোণাত পাব্লিছ বুলি আছে, পাব্লিছত ক্লিক কৰি দিব। তাৰপিছত এইটো আপোনাৰ পাব্লিক হৈ যাব। এতিয়া মই দেখুৱাই আছোঁ বাৰু মোৰ এইটো হ'লনে নাই বাৰু। চ' এইটো হয় ডিংকুছ ব্লগ। তো ভিডিঅ'বোৰ চাব দেই, প্লিজ ছাবস্ক্ৰাইব। এইখন আমি অলপ আগতে বনোৱা। তো ইয়াত এনেকৈ হৈ গ'ল। চ' এনেকৈ আপোনালোকে ইয়াত লগাব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আৰু মই আপলোড কৰিলে আপোনালোকে পাই যায়। চ' আজিলৈ আহিছোঁ, বাই বাই।